Hello guys, welcome back to my channel. মই মানে আজি টিহু চকত যাম এতিয়া কিবা এটা কামত যাম আৰু ভাবিলো কি যেটো টিহু চকত যাম নিজ নমাটিৰ পৰা তো এটা ভ্লগে বনাই ল আৰু আপোনালোকে চাই থাকক ভিডিওটো খুবেই ভাল পাব মানে চাই পেলাই যেটো কামত যাব ওলাইছিলো ন সেই কাৰণে হেতু কামলৈকে গৈ আছো আৰু স্কুটিত আজি গৈ আছো মাই যেটো গুৱাহাটীত স্কুটি চলায় ইয়াতে গাঁৱত আহোঁতে স্কুটি আনা নাছিল কিন্তু জেঠিমাহঁতৰে বাৰ স্কুটিখন লৈ আহি আছে তাৰপিছত ভেস্পা আৰু এতিয়া গৈ আছোঁ এই টিহু পালোৱে টিহু চক এইটো টিহু চক বুলি কয় আৰু ইয়াতে মোৰ মা পাপাৰ অৰিজিন ঘৰ ইয়াতে দোকানটো বন্ধ হ'ল আমি আহিলোঁ নাপালোঁ হয়নে এতিয়া আমি এতিয়া ভাবিছোঁ কি মাজু জেঠিমাহঁতৰ ঘৰত যাম তো ইয়াতে নাপালোঁ দোকানবোৰ বন্ধ আছে যিটো কামত আহিছিলোঁ তো এতিয়া আমি তাতে জেঠিমাহঁতৰ ঘৰত যাম তেল ভৰালোঁ টিহু চকত ভৰাই পেলাই এতিয়া গৈ আছোঁ আমি মাজু জেঠিমাৰ ঘৰলৈকে গৈ আছোঁ এইটো মাৰ ছেকেণ্ড বা হয় পাঁচটা বা বুলি কৈছিলোঁ ন তাৰে ছেকেণ্ড বা আৰু তেওঁৰ ঘৰ এইটো টিহু চকত তাতে আমি গৈ আছোঁ পামেই আৰু এইটো মায়ে এখন গেট খুলিল আৰু ছেকেণ্ড গেট এইটো মোৰ মাজু জেঠিমাহঁতৰ ঘৰ এই ভিতৰত গৈ আছোঁ এই বেবীটোৰ গাড়ী এইটো মুনিবা এইটো মুনু আমাৰ মুনু হেল্ল' তাই মোক কিমান দিনৰ মূৰত দেখিছে চিনিবই পৰা নাই চাগে মই হেলমেট চেলমেট মাৰি আছোঁ ন ৰ'ব তো তাই মোক চিনিব পৰা নাছিল মই চুলি তুলি কাটিছোঁ ন আৰু হেলমেট চেলমেট মাৰি আহিছোঁ তো এতিয়া ফাইনেলি মই বহিলোঁ তাইৰ ওচৰত মুনু তাই ফোনত বিজি তাই মানে ভাত খুৱাই আছে তো কাৰ্টুন দেখাই ভাত খুৱাই আছে তো তাই চাই আছে পুৰা মোবাইলটো মন দি জেঠিমাহঁতে ইয়াতে বহি আছে চাগে জেঠাই ভাত খাই আছে এই গাঁঠি খাব ধৰিছে জেঠাই মোক দেখি গাঁঠি খালে নেকি আৰু জেঠিমাই ৰুটি চব্জি খাই আছে এতিয়া কাম চাম কৰি এতিয়াহে টাইম পালে চাগে এই মই বহি আছিলোঁ বহি থাকোঁতে মোৰ মামা আহিল মানে মোৰ মামাৰ ঘৰৰ এইখিনিতে 2 মিনিটছ নালাগে মোৰ পাপা আইতাৰ ঘৰৰ এইখিনিতে আৰু মাজত জেঠিমাহঁতৰ ঘৰ পৰে তো মামা আহিছিল কিবা বস্তু দিব আহিছিল জেঠিমাহঁতৰ ঘৰত তাৰপিছত আৰু জেঠিমাই মানে কিবা খোৱা চিকেন ষ্টিক আছিল কিবা তো সেইটো খাব দিলে মামাই পূৰা খাই আছে বহি জুতি লগাই আৰু ৰুটিও লগত দিছে জেঠিমাই ৰুটি এখনো বনাই দিলে মৰম ন আৰু ভাই হয় তো লগালগ ৰুটি বনাই দিলে তনু শুব ধৰিছে মুনুৰ টোপনি লাগিছিল তো মাকে শুৱাই দি আছে মুনিবাই তাই এখন জোলনাখন তাই মাজতে বাদে দিছিল বোলে এতিয়া আৰু ডাঙৰ ভাত আৰু তাইক লগা হৈছে তো ইয়াতে শুই ভাল পায় এতিয়া তাই কি আৰাম লৈ মাকে জুলাই দি থাকিব লগা হৈছে তাৰপিছত টোপনি মাৰিব তাই এইটো মুনু শুলে তাই এই জেঠিমাই লুচি আৰু চাহ আনিল মোৰ কাৰণে পটাপট বনাই দিলে জেঠিমাই লুচি ষ্টাৰ্ট কৰি দিওঁ খাবৰ কাৰণে পূৰা একদম ফুলা লুচি দিছে খাম এতিয়া এখন মুনুটোৰ কাৰণে জোলনাখন বনাইছিল আৰু মই ভাবিলোঁ মই উঠি লওঁ অলপ তো এখন জোলনাত উঠি আছোঁ ভাল লাগিছে জোলনাখন উঠি এখন মুনু চাইকেল পাইছোঁ অলপ উঠিলোঁ এনে ট্ৰাই কৰি চাইছোঁ মই চাইকেল চলাব নাজানো কিন্তু এনে অলপ খেলি আছোঁ এনে আৰু মই এখনত উঠিম জেঠিমাই মোক ট্ৰাই কৰিব দিছে এখনত পিছে কৰিলোঁ বাই বাই কি ধুনীয়া লাগিছে দেখিছে কি ধুনীয়া মানে আৰু মই ইহঁতৰ বাগিচাখন দেখাই আছোঁ বহুত ধুনীয়া জেঠাই ৰিটায়াৰ্ড হোৱাৰ পিছত সুবেদাৰ আছিল ন তো জেঠাই মানে ৰিটায়াৰ্ড হোৱাৰ পিছত মানে চব এই বাগিচাখন মানে পূৰা মানে কনচেনট্ৰেট দিছে পূৰা দি পেলাই পূৰা ভালকৈ একদম বনাইছে তো
যেতিয়া মানে অফ টাইমত এইবোৰে কৰি থাকে জেঠাই তো কৰিব কি জানে জেঠাই মানে এক্টিভ ন বহুত তো মানে ৰাতিপুৱা উঠি এইবোৰ মানে চাফ চিকুণ কৰে এইবোৰ কিবা বহুত গছ গছনি আছে মই কিন্তু ইমান নাজানো ফুল আছে ধুনীয়া ধুনীয়া তো এইবোৰ বহুত আছে আৰু ভিতৰলৈকেও বহুত আছে আৰু এইবোৰ মই এতিয়া আচল বাগিচাখন দেখাই আছোঁ জেঠাৰ এইখন চাওক এই যাব ওলালোঁ জেঠীমাই আগবঢ়াই থ'ব আহিছে এতিয়া যাওঁ আৰু এতিয়া আৰু জেঠীম 4 নম্বৰ জেঠীমাটো ঘৰত য'ত আছিলোঁ য'ত মনসা পূজা মানে ইয়াতে আহিছিলোঁ যে মনসা পূজাত তো সিহঁতৰ ঘৰত যাম এতিয়া নমাটিত এইটো হ'ল টিহু চকৰ শিৱ মন্দিৰ হয় তো ইয়াতে মায়ে ৰখাই দিছে নমু কৰিবৰ কাৰণে ইয়াতে এতিয়া নমু এটা কৰি পেলাই তাত যাওঁতে মানে সদায় মানুহ আহিয়ে থাকে ডেইলি মানুহ আহি থাকে ময়ো আহি পাইছোঁ আগতে ইয়াতে মই তেতিয়াও মানুহ আহিলে ইয়াতে মন্দিৰত আহিছোঁ তো ফাইনেলি আহি পালোঁ আৰু কামটোতো নহ'ল এনে ফুৰি আহিলোঁ এতিয়া আহি পালোঁ আৰু